নিজকে এলাগী বুলি নাভাবিব। আপুনি যেনেদৰে চিন্তা কৰে আপুনি নিজেও তেনে ৰূপ লয়। আমাৰ চিন্তাই আমাক গঢ়ি তোলে। সেয়ে উচ্চ চিন্তা কৰক, নিজৰ বিষয়ে উচ্চ ধাৰণা পোষণ কৰক। তেনে কৰিব পাৰিলে আপুনি সঁচাকৈ এদিন এখন সাফল্যৰ সিংহাসনত আৰোহণ কৰিব পাৰিব। জীৱনত সাফল্য অৰ্জন কৰিবলৈ নিজকে নিজৰ ওচৰত বিশ্বাসযোগ্য কৰি তোলক। 1 মিনিটৰ বাবে আমেৰিকাৰ বিখ্যাত শীতল পানীয় কোকা-কোলাৰ বিষয়ে ভাবক। দিনটোৰ ভিতৰত আপুনি কেইবাবাৰো কোকা-কোলা শব্দটো শুনিবলৈ পায় বা কৰবাত পঢ়িবলৈ পায়। কোকা-কোলা কোম্পানীয়ে বিজ্ঞাপনৰ মাজেদি আপোনাৰ মূৰত অনবৰতে তাক সুমুৱাই ৰাখে। ফলত আপুনি শীতল পানীয়ৰ কথা ভাবিলেই কোকা-কোলাৰ কথা মনত পৰি যায়। বিজ্ঞাপনৰ গুৰুত্ব এইখিনিতেই। বিজ্ঞাপনে এটা উৎপাদনক মানুহৰ মনত সজীৱ কৰি ৰাখে। তাৰ অস্তিত্বৰ বাৰ্তা দি থাকে। আন কোম্পানীৰ একে ধৰণৰ উৎপাদন বিজ্ঞাপনৰ অভাৱত মানুহৰ জ্ঞানৰ বাহিৰ হৈ যায়। তাৰ ফলত সেইবোৰৰ বিক্ৰী হ্ৰাস পায়। কোকা-কোলা কোম্পানীয়ে এই কথাটো ভালদৰেই জানে। সেয়ে তেওঁলোকে অনবৰতে তেওঁলোকৰ উৎপাদনৰ বিজ্ঞাপন দি থাকে। ফলত তেওঁলোকৰ উৎপাদন গোটেই বছৰটোতে বিক্ৰী হৈ থাকে। অনুৰূপভাৱে আপুনি যদি নিজকে নিজৰ ওচৰত সকলো সময়তে বিজ্ঞাপিত কৰি থাকে তেনেহলে আপুনি আপোনাৰ দক্ষতাৰ বিষয়ে, আপোনাৰ ক্ষমতাৰ বিষয়ে সচেতন হ'ব পাৰিব। সিয়ে আপোনাক আত্মসংশোধনৰ মাজেদি আগুৱাই লৈ যাব। দৈনন্দিন জীৱনত আমি বহুতো অৰ্ধজীৱিত, অৰ্ধমৃত মানুহ দেখিবলৈ পাওঁ। এই শ্ৰেণীৰ মানুহৰ নিজৰ প্ৰতি কোনো ধৰণৰ মৰ্যাদাবোধ নাথাকে, নিজৰ প্ৰতি কোনো গুৰুত্ববোধ নাথাকে। এওঁলোকে নিজকে নিৰস বুলি ভাবে, নিজৰ প্ৰতি এটা হীন ধাৰণা পোষণ কৰে। তেওঁলোকে ভাবে যে সমাজত তেওঁলোকৰ কোনো সন্মান নাই, গুৰুত্ব নাই, তেওঁলোক এলাগী। নিজৰ সম্পৰ্কে এনে হীন ধাৰণা পোষণ কৰাৰ ফলত তেওঁলোক সমাজত গুৰুত্বহীন হৈ পৰে। সমাজৰ প্ৰথম শাৰীত থিয় হ'ব নোৱাৰে। প্ৰথম শ্ৰেণীৰ মানুহৰ দৰে মূৰ দাঙি কথা ক'ব নোৱাৰে, মেৰুদণ্ড পোনাই কথা ক'ব নোৱাৰে। এই শ্ৰেণীৰ মানুহে নিজৰ ওচৰত বিজ্ঞাপন দিয়া উচিত, নিজকে নিজৰ ওচৰত বিক্ৰী কৰা উচিত। তেওঁলোকে নিজকে তৃতীয় শ্ৰেণীৰ বা চতুৰ্থ শ্ৰেণীৰ মানুহ বুলি গণ্য নকৰি প্ৰথম শ্ৰেণীৰ মানুহ বুলি ভাবিব লাগিব। প্ৰয়োজনত জোৰ কৰি তেনেদৰে ভাবিব লাগিব। নিজৰ ওপৰত পূৰ্ণ আস্থা অৰ্জন কৰিব লাগিব।